নাহে আমাৰ চৰকাৰৰ বহুত ডাঙৰ ক্ষতি নহয় একদিনত কিন্তু উৰিয়া জনগোষ্ঠী নোয়াখাই ফেষ্টিভেল ৰেষ্ট্ৰিক্টেড হলিডে দিয়াৰ কাৰণে নিজকে প্ৰাউড ফিল কৰিছে গৌৰৱ অনুভৱ কৰিছে আমি শৰণীয়া কছাৰীৰ বা গোসাই উৎসৱটো ৰেষ্ট্ৰিক্টেড হলিডে দিছোঁ কিছুমানে কৈছিলে মোক কিয় দিব লাগে বুলি কেনে গোৰ্খাসকলৰ ভাই ফটাটো আমি ৰেষ্ট্ৰিক্টেড হলিডে দিছোঁ যে গোৰ্খাসকল আমাৰ লগত আন্দোলন কৰিছে বড়োলেণ্ড আন্দোলনত যোগদান কৰিছে টকা পইচা দি সহায় কৰিছে সকলো দিশৰ পৰা সহায় কৰিছে এই গোৰ্খা জনগোষ্ঠীয়ে আমাৰ পৰা যদি টকা পইচা একো বিচৰা নাই মাত্ৰ এটা সন্মান এটা ৰিকগনিশ্যন বিচাৰিছে যে ভাই ফটা ভাই দছৰ দিনটো ৰেষ্ট্ৰিক্টেড হলিডে ডিক্লেয়াৰ কৰিব লাগে তাত আমাৰ কি লছ আছে গোৰ্খা জনগোষ্ঠী আগুৱাই গ'লে আমাৰ কিবা ক্ষতি হ'ব নেকি সেইটো আমি ডিক্লেয়াৰ কৰি দিছোঁ আৰু আপোনালোকক ক'ব বিচাৰিছোঁ এই কামবিলাক স্বাধীনতাৰ পৰা আজিলৈকে হোৱা নাই বড়োলেণ্ডত যিমান জনগোষ্ঠী আছে মই কেইদিনমান আগতে আমাৰ উইলছন হাজদা আদিবাসীৰ নেতৃত্ব সান্থালী নেতৃত্বৰ লগত আমি দাসাই ফেষ্টিভেলত গৈছিলোঁ আৰু দাসাই ফেষ্টিভেলত আমি কৈছোঁ প্ৰত্যেক বছৰে দাসাই উৎসৱ পালন কৰাৰ কাৰণে বিটিআৰ চৰকাৰে এটা আৰ্থিক সাহায্য আমি দিম আৰু লগতে বিটিআৰত বসবাস কৰা যিমান জনগোষ্ঠী আছে তেখেতসকলৰ ভাষা সংস্কৃতি ৰীতি নীতি সংস্কৃতি বাচাৱাৰ কাৰণে জীয়াই ৰখাৰ কাৰণে কিবা পদক্ষেপ আমাৰ চৰকাৰৰ পৰা বিচাৰে আমি 100% কৰিবলৈ মন আছে আমি কৰি দিম কাৰণ ইয়াৰ কাৰো কোনো ক্ষতি নহয় আজি বড়ো জনগোষ্ঠীক যদি সন্মান কৰে ইয়াৰ কাৰণে আমিও যদি কাৰোবাক মৰম কৰোঁ সন্মান কৰোঁ ইয়াত একো লছ হ'ব নোৱাৰে আৰু এইটোৱে ভাৰতবৰ্ষত হ'ল বিভিন্ন ভাষা ভাষী ধৰ্ম বিভিন্ন জাতি জনগোষ্ঠী একেলগে থকা এই ভাৰতবৰ্ষ এই অসমত সকলো এইটো পাব লাগিব আজি এই কামবিলাক দেখা নাই বিৰোধীবিলাকে কৈ আছে পৰিৱৰ্তন হোৱা নাই আপুনিও ভাবি আছে পৰিৱৰ্তন হোৱা নাই এই কামটো বিপিএফে কৰা নাছিলে এই কামটো হাগ্ৰামা মহিলাৰে কৰা নাছিলে নোয়াখাই ফেষ্টিভেলটো ভাই দছটো কৰা নাছিলে দাসাই ফেষ্টিভেলটো নকৰিব তেখেতে কোনো এটা জনগোষ্ঠীৰ কথাটো ভাবাই নাছিলে আজি আমি ভাবিছোঁ সেইকাৰণে এইটোৱে পৰিৱৰ্তন তো এনেকুৱা আজি আপোনাৰ সোসাইটিটো আপুনি কেনেকৈ বিচাৰে আপোনাৰ সমাজখন আপুনি কেনেকৈ বিচাৰে মাৰপিট কৰা হিংসা হিংসি মদ ভাং জুৱা সদায় মানে বেয়া চিন্তা কোনোবা ড্ৰাগছ খোৱা এই কথাবিলাক বিচাৰে নেকি কালী পূজা আহিলে এক সপ্তাহ নহয় 2 সপ্তাহ জুৱা খেলা এইবিলাক বিচাৰে নেকি আপুনি আমিতো এনেকুৱা নিবিচাৰোঁ আপুনিও নিবিচাৰে কোনো নিবিচাৰে যদি নিবিচাৰে কোনোবাই কাম কৰিব লাগিব আৰু আমি কাম আৰম্ভ কৰিছোঁ এতিয়া বড়োলেণ্ডত ইমান সহজত কোনো জুৱা দিবলৈ সাহস নকৰে এটা সময়ত জুৱা ভৰি পৰিছিলে এতিয়া লুকাই চুৰকে কোনোবা জুৱা দিয়ে কিন্তু অপেনলি ইমান জুৱা দিবলৈ সাহস নকৰে আগৰ চৰকাৰৰ দিনত কোকৰাঝাৰত এনেকা বতৰত আমাৰ বিটিচিৰ বিভিন্ন জনগোষ্ঠীকে এনেকা ৰেষ্ট্ৰিক্টেড হলিডে দিব নেকি বুলি মই কৈছোঁ আপোনাৰ কি লছ হয় আপুনিতো চাকৰি কৰি আছে আপোনাৰ কি লছ হয় আপুনি উৰিয়া নেকি বুলি তেখেতে কৈছে মই উৰিয়া নহয় আমাৰ তাত কেইজন উৰিয়া মানুহ চাকৰি কৰি আছে আপুনি জানে এটি বিশেষ বিজ্ঞাপন বাজাজ বাইক ক্ৰয় কৰিব বিচৰা ইচ্ছুক গ্ৰাহকসকলৰ বাবে এটা ভাল খবৰ কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিয়ে ফেষ্টিভেল লোন এণ্ড এক্সচেঞ্জ অফাৰ দি আছে গ্ৰাহকসকলে আগতীয়াকৈ কম পৰিমাণৰ টকা দি নিজৰ পছন্দৰ দুচকীয়া বাহন ক্ৰয় কৰিব পাৰিব বাজাজ কোম্পানীৰ সকলো ধৰণৰ মডেল পোৱা যাব পালচাৰ সিটি প্লাটিনা এভেঞ্জাৰ ডমিনাৰ আৰু নতুনকৈ লঞ্চ হোৱা বাজাজ মডেলৰ পালচাৰ N150 খনো পোৱা যাব ডাউহাৰু অটো এজেন্সিয়ে গ্ৰাহকসকলৰ বাবে RC ইঞ্চুৰেঞ্চ আদিকে সাঙুৰি 9,999 নিম্নতম পৰিমাণৰ টকা দি দুচকীয়া বাহন ল'ব পাৰিব কোকৰাঝাৰ চহৰত থকা ডাউহাৰু অটো এজেন্সিৰ লগত শ্বৰুম কাৰিগাঁও ফেষ্টিভ আউটলেট আৰু দতমা ফেষ্টিভ আউটলেট আৰু ভটগাঁও ফেষ্টিভ আউটলেট ব্ৰাঞ্চ শ্বৰুমত আহি আপোনাৰ পছন্দৰ বাজাজ বাইক ল'ব পাৰিব ডাউহাৰু অটো এজেন্সি শ্বৰুমে ভাল অফাৰ গ্ৰাহকসকলৰ বাবে আনিছে তাৰে ভিতৰত 5 লিটাৰ পেট্ৰল ফ্ৰী 2টা হেলমেট ফ্ৰী এচিয়ৰ্ড গিফ্ট প্ৰদান কৰা হ'ব আৰু এক্সচেঞ্জ সুবিধাও এভেইলেবল আছে অধিক জানিবৰ বাবে 6000399187 আৰু 8822018193 ত যোগাযোগ কৰক